কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল মানে আজি তাৰমানে খানা খাব পাবি গোটেইখন চলি লগ হৈ মানে আজি সেই মাংস ভাত খানা নহয় আজি মানে এটা বেলেগকে এটা খানা খাম হয় না নহয় হয় গাইস আটা মানে ডাঙৰ খানা খাব হাল্লা কাটি দা A few moments later. আমি বাজাৰ কৰি আহি পালো ঘৰ আৰু আমি কি বস্তু আনছো আপোনালোকক দেখি আছো বৰ্তমান আমি কি বস্তু আনছো বাজাৰৰ পৰা আমি খানা লাগি কি বস্তু আনছো দেখো ঘুগনি তাৰ পাছত সেই মানে আৰু চিংৰা আনছো তাৰপিছত এই পৰঠা আনছো এটা পৰঠা হয় এই বাজাৰৰ পৰা আনছো আৰু এই চিংৰা আনছো ৰ'ব দেখি আছো ৰ'ব আমি চিংৰা আনছো আজি চিংৰা আনছো আমি বাজাৰৰ পৰা আমাৰ এই বাৰ্থডে আছিল এই মানে আজি মানে খানাটো দিছি আৰু খানাটো বৰ্তমান খাই আছো বা কলিয়া খাই আছে কেনে বঢ়িয়া কেনে বঢ়িয়া দেখি আছো ৰ'ব আপোনাৰ মই টেষ্ট কৰি দেখি আছো এই চিংৰা টেষ্টি পৰঠা এক নম্বৰতে এই খাই আছে 2 নম্বৰতে ই খাই আছে ঠাণ্ডা এটা লৈছি এই খাই আছো চিংৰা আমাৰ খানা হৈ গ'ল খাইনে দিয়া আৰু ইনকে খাইছো গাইছ ইনকে খাইছো মানে পেট ভৰি গৈছে আধা বস্তু ফেলাই দিছো মানে গাইছ 4টা 5টা থহা এনে গেছি গাইছ A few moments later. গাইছ মানে মই এটা বহুত দুখ লগা কথা মানে মোৰ যিখন চাইকেল আছে চাইকেলখন মানে আজি মানে ভাঙা চিঙাত মানে মই বেচবা আছো মানে 4 বছৰ 5 বছৰ চলে মতো মোৰ চাইকেলখন আজি বেচবা আছো ভাঙা চিঙাত হাঁহি আছো যদি দুখ লাগছি অলপ এখন চাইকেল ভাঙা চিঙাত দাদাটো লৈ যাই আছে বৰ্তমান মোৰ চাইকেলখন মাজনী গাইছ মানে মোৰ চাইকেলখন বেছি দিলো আজি উঠতে ৰাখবা ভালকে চাইকেলখন A few moments later. মানে গাইছ মই চাইকেল বেছি খানা টানা খাই আহি মানে বৰ্তমান আছো মই মানে কাপলা বিজে অলপ ফুৰবা আহিছো মানে কলিয়াৰ কৰা হলৰ লগত তোমাৰ ইনষ্টাগ্ৰাম এটা খুলিছো বোলে লিংকটো দি দিম ফুৰবা আহিছো অলপ কাপলা বিজে হয় মানে আমি ইয়াতে ফটো উঠি দিলোঁ বঢ়িয়াকৈ কি ধুনীয়া ভিউ পইণ্টটোত এতিয়া বৰ্তমান আমি ঘৰত যাম ঘৰত যাই মানে চাইকেলখন বেচিলোঁ অলপ বেয়া লাগি আছে 180 টকাত বেচিলোঁ 140 টকা চাইকেলখন মই বেছি দিলোঁ 4 বছৰ চলি আছোঁ গাইছ 4 বছৰ A few moments later. গাইছ মানে বহুত টাইম ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়া আৰু গা চা ধুই আহি গ'লোঁ আৰু বৰ্তমান আছোঁ মানে মই নাৱত মানে এখনত থিয়া দি আৰু নাওখনত মই বৰ্তমান আছোঁ থিয়া দি আৰু আপোনালোকক আৰু বহুত ভিডিঅ' দেখি আছোঁ গাইছ মানে নাও বৰ্তমান আছোঁ মই নাৱত থিয়া দি আৰু নাওখন লৰি থাকে ইনকে চব গাইছ মানে আমাৰ গাঁৱত মানে এনেকৈ নাওতো পাই থাকিবই এই সিবাগেও পায় আৰু এই এখন ট্ৰেক্টৰ শব্দ পাইছেনে নাও আৰু নাও চলোৱা আৰ্টিষ্ট বাৰী দি ঘূৰে নাও অলপ বেলেগ ধৰণৰ আৰ্টিষ্ট নাও চলোৱা গাইছ মানে আমি নাৱত ফটো উঠি আহিলোঁ বৰ্তমান আৰু তাত আকৌ বস্তু দেখি আছোঁ আৰু সেউজীয়া পথাৰখিনি দেখি আছোঁ বৰ্তমান আমি আৰু গাইছ মানে ইয়াতে মানে বহি আছোঁ বৰ্তমান আৰু অকলীয়া আৰু মই বাবু চাইকেল চলি যাই আছে আমি ইয়াতে বৰ্তমান বহি আছোঁ আৰু সিবাগে ৰোৱা পুতি আছে দেখি আছোঁ মানে আমি ইয়াতে বৰ্তমান বহি আছোঁ থিয়া দি থকা নাই কিন্তু বহি আছোঁ আৰু ৰাস্তাৰ মাজতে আৰু পাথাৰৰ মাজত সকলো পিনে ইয়াতে বহি আছোঁ আকৌ মই এতিয়া A few moments later. গাইছ মানে ৰাতি হৈ গ'ল মানে আৰু মই ঘূৰি আহি পালোঁ ঘৰ আৰু আধা পাগল তোমাৰ পাগল নেকি টচ দি মাৰি আছা এতিয়া ধৰা কাটপা ধৰ বৰ্তমান আহিছোঁ মানে মই মানে মাছ চাবা আৰু মাছ কি পাওঁ দেখি আছোঁ কলিয়া দা টচ মাৰা টচ চকুত নামাৰবা দেখছ কিবা এটা আছিলে বলি কিবা এটা আছিল গাইছে মস্ত ডাঙৰ চেনাৰ আছিল না কিয়া সেই গাইছ কোনোবা বৰ হ'ব বুলি কৈছি বাহ আৰু এটা বলি পালি ভাল আছিল এনে নহয় এটা মস্ত ডাঙৰ গাইছ মানে চেনাৰ আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব 1 নম্বৰতে ছাবস্ক্ৰাইবটো কৰি দিব তেন্তে এতিয়া বাই